মইতো প্ৰথমতে একো গমেই নাপাওঁ বাৰু যেতিয়া ভাওনা কৰি আহিছোঁ তাৰপাছত পাছদিনাখন দেখিছোঁ আৰু মানে 28 মিনিটৰ এটা ভিডিঅ'টোত মই প্ৰৱেশ কৰাৰ ভিডিঅ'টো মানে ছ'চিয়েল মিডিয়াত দিয়া হৈছিলে পাছত দেখিছোঁ ভিডিঅ'টো মানে সকলোৱে লাইক কমেণ্ট কৰিছে আৰু ইমানখিনি সকলোৱে মৰম দিছে সেই ভিডিঅ'টোত মানে ভাওনাৰ প্ৰৱেশখনত বহুত ভাল লাগিছে আৰু ভিডিঅ'টো যোনে আপলোড কৰিছে তেওঁকো মই ধন্যবাদ দিছোঁ আৰু আপোনালোককো মই ধন্যবাদ দিছোঁ আজি আপোনালোক আহি পেলাই মোক এনেদৰে এই ভিডিঅ'টোৰ বিষয়ে বা ভাওনাৰ বিষয়ে মোক আপোনালোকে কৈছে যে ভিডিঅ'টো তুমি ক'ত কৰিছিলা ভাওনা বা কি হৈছিলে সিমানখিনি মই আপোনালোকৰ আগত ক'ব পাৰিছোঁ ভাওনা কৰিছোঁ কাৰণে ইমানখিনি মানুহে মোক দেখিছে ভাল লাগিছে আৰু ভাওনা তেনেকৈ হিচাপ বুলিবলৈ নাই মই তৃতীয় শ্ৰেণীৰ পৰাই কৰিছোঁ সৰুৰে পৰাই প্ৰত্যেকটো ভাও আৰু যেতিয়া মই মেট্ৰিক পাছ কৰিছোঁ তাৰ পাছৰ পৰা অলপ বেছিকৈ কৰা হৈছে আৰু বিশেষকৈ নাৰী কেৰেক্টাৰখিনিৰ ওপৰত নাৰী চৰিত্ৰটো মই বেছি কৰোঁ মানে আৰু এতিয়া মোৰ পঢ়া শেষ হোৱাৰ পাছতো এতিয়া কৰি আছোঁ আৰু ভাওনাটো মানে এটা ভাওনা মোৰ প্ৰাণ হয় ভাওনা অভিনয়টো হৃদয়ত সোমাই আছে আৰু আগলৈও যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে কৰি যাম বুলি ভাবিছোঁ আৰু মইতো ল'ৰাহে হয় ন ভাওনাত অভিনয় কৰিছোঁ মহিলা অভিনয় কৰিছোঁ মহিলাৰ আৰু এজন পুৰুষ হৈ মহিলাৰ অভিনয় কৰাটো সঁচাই বহুত মানে টান কাম বুলিয়ে ক'ব পাৰি কাৰণ মহিলা অভিনয় কৰিবলৈ যাওঁতে মহিলাৰ সাজপাৰৰ পৰা ধৰি পেলাই মহিলাৰ সকলো মানে ভাওনাৰ অভিনয় যিখিনি আমাৰ সংলাপ থাকে সেই সংলাপখিনিও আমি মহিলাৰ দৰেই ক'ব লাগে অভিনয়খিনিও আমি মহিলাৰ দৰেই ক'ব লাগে মানে বহুত আমি অভ্যাস মানে এতিয়া অভ্যাস এটা হৈ গ'ল কিন্তু কষ্ট বহুত কৰা হয় আৰু এতিয়াতো মানে এতিয়া মই যিমানখিনি কৈ আছোঁ এইকণ নগণ্যহে এতিয়া ইমান ভালকৈ নাজানো বাৰু আৰু শিকি আছোঁ আৰু আগলৈও শিকি যাম যাতে সকলোৱে আৰু মৰম দিয়ে মোক আগলৈও আজি যেনেকৈ সকলোৱে মোক ইমান মৰম দিছে আগলৈও তেনেকৈ মৰম দি যাতে আৰু মই আৰু ভাল অভিনয় কৰিব পাৰোঁ